কেঁচুনীৰ মাক কেঁচুনীৰ মাক ঘৰত আছোনে নাই তই আছো ৰবক পুতেৰে ক'ত গ'লৈ জানো মই কেনেকৈ জানিম মই ঘৰতে আছো সি ঘৰতে নাই দেখোন তাৰ লগৰবোৰে কিবা এটা কৰি আছে আৰু সি সদায় ঘৰতে থাকি এনেকৈ খাবনে নাজানিছো আৰু কি ভাবি কি কৰি আছে আহক মই ভাতকেইটা দিওঁ আপুনি খাই লওক সি ই দেখোন ভিতৰতে শুই আছে ঐ ৰাতিডাল শুই হেঁপাহ নপলালে নেকি বেলি মূৰৰ পৰা উঠিবলৈ হোৱাই নাই বেলি মূৰৰ পৰা উঠিলে নেকি মই দেখোন একো গমেই পোৱা নাই থাকিলে কেনেকৈ গম পাবি ক'ত মোৰ মূৰৰ ওপৰত যেন বেলি চেলি একোৱেই নাই তোৰ মূৰৰ ওপৰত বেলি থকা নাই সেইটোহে মানে ভাতকেইটা খাই পেলাই এবাৰ ওলাই যাওঁ আৰু আজি আমাৰ ছাৰৰ টেনশ্যন নেকি কিবা নকবি আৰু মোৰ টেনশ্যনৰ কথা লগৰ চবৰে চাকৰি হ'ল জানান নাই জানো তাতে কি হ'ল কি কৰি খাম বুলি ভাবিছ কিবা এটাতো কৰিব লাগিব ন মই একো কৰিব নাই দেউতাই দি পইচা দিলে নিদিলে নাই মই বাৰু ইণ্টাৰভিউ এটা কাইলৈ দিওঁ কি হয় নাজানো আৰু পিছে পঢ়া শুনা কৰিছ নাই মই নপঢ়িলেও হ'ব মই চব জানোৱেই তাৰমানে চাকৰি হ'বই হ'বই এবাৰ ভালকৈ দিবি ৰেডি আই এম ৰেডি টু ইণ্টাৰভিউ মা ওলাই হ'ল তোৰ তই যে পুতেৰৰ ইণ্টাৰভিউ বুলি পেলাই একো এটা আনাও নাই কিবা মিঠাই চিঠাই আনিব লাগে বুলি নাজানো নেকি ৰাম তোৰ পৰা মোৰ শান্তি নাই মানে এতিয়া মই যাওঁ যা ভালদৰে দিবি তই চিন্তাই নকৰিবি মই এবাৰ ৰমেই বৰ ধুনীয়া দেই টাউনখন এই ছোৱালীজনী কি ধুনীয়া তাতে আজি চাকৰি হ'বই তাৰপিছত আৰু মোৰ পাছত ছোৱালী য়েছ আপুনি ইংৰাজী জানেনে য়েছ ছাৰ আই ন' স্মল ইংলিছ টেল মি চামথিং এবাউট ইয়োৰ চেল্ফ myself Kesuni. I am a boy. Sometimes girls confuse me because my style is different. ঠিকেই আছে বাৰু লাষ্ট কুৱেশ্যন দেই হোৱাই ডু ইউ ৱান্ট দিছ জব Sir, because I have no job. জব নাই কিন্তু তোৰ ধেমেলীয়া বুদ্ধি আছে Oh, thank you, sir. Thank you. Oi, মোক টাউনত চবে চিনি পাই বুজিছ কেনেকৈ ইংৰাজী কৈ থৈ আহিছোঁ চবেই ভয় খাইছে কোনেও নাজানে তেনেকৈ ইংৰাজী ক'বলৈ